Welcome to Assam Knowledge Hub. আজি স্পীডৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ ওলাইছো। আশা কৰোঁ পাৰ্ট 1 টো আপোনালোকে চাইছে। পাৰ্ট 1 টোত আমি স্পীডৰ বেসিক্সৰ ওপৰত কিছুমান কোৱেশ্চন এনসাৰ কৰিছিলো। যদি আপোনালোকে চোৱা নাই, ওপৰত ইয়াতে আই বাটনৰ দি দিম, গোটেইকেইটা পাৰ্ট চাই ল'ব পাৰিব। মই সাজেষ্ট কৰিম পাৰ্ট 1 টো আপোনালোকে আগতে চাই ল'ব, তাৰ পিছত পাৰ্ট 2, 3, 4 চাব পাৰিব। সো পাৰ্ট 2 টো আৰম্ভ কৰোঁ। পাৰ্ট 2 টোত আমি ডিসকাস কৰিম এভাৰেজ স্পীডৰ ওপৰত। এভাৰেজ স্পীডৰ নৰ্মেল ফৰ্মুলা আমি জানো যে টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম, এইটো ফৰ্মুলা। সো এভাৰেজ স্পীডৰ ফৰ্মুলাটো আমি জানো টোটেল ডিসটেন্স, যিমান ডিসটেন্স আছে গোটেইখিনি ডিসটেন্স আমি প্লাস কৰি দিওঁ ডিভাইডেড বাই গোটেইখিনি টাইম আমি প্লাস কৰোঁ। সো ইয়াতে তেনেকুৱা এটা কোৱেশ্চন আছে, চাওক। এ কাৰ ৰানছ ফাষ্ট 60 কিলোমিটাৰ ইন 1 hour এণ্ড নেক্সট 60 কিলোমিটাৰ ইন নেক্সট 2 hours. হোৱাট ইজ দ্য এভাৰেজ স্পীড ইন দ্য হোল জাৰ্নি? সো ইয়াতে ফৰ্মুলাটো দিয়াই আছে। সো ওপৰত আমি 60 কিলোমিটাৰ দুটা 60 কিলোমিটাৰ পাইছোঁ। সো 120 কিলোমিটাৰ টোটেল আমাৰ ডিসটেন্স আছে, আৰু টোটেল টাইম আমাৰ কিমান লাগিছে 1 hour আৰু 2 hour মিলি 3 hours. সো আমাৰ এভাৰেজ স্পীডটো কি আহে 40 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ল নৰ্মেল ফৰ্মুলা মতে আমি এনেকৈ কৰোঁ। কিন্তু কেতিয়াবা এনেকুৱা সিচুৱেশ্যন আহে য'ত আমি এই ফৰ্মুলাটো দি ওলাব নোৱাৰা হৈ যাওঁ। সো তেতিয়া আমি কিছুমান শৰ্টকাট কৰিব লগা হয়, আৰু নহ'লে বেসিক লজিক কিছুমান লগাব লগা হয়। সো চাই লওঁ কেনেকুৱা কৰে। চাওক, ইয়াতে এভাৰেজ স্পীডৰ এইটো হ'ল জেনেৰেল ফৰ্মুলা আমি জানো। সো ডিসটেন্স গোটেইবোৰ D1, D2, D3 যিমান আছে আমি এডিশ্যন কৰোঁ, তাৰপিছত ডিভাইডেড বাই আমি তলত টাইম যিমান আছে গোটেইখিনি এডিশ্যন কৰোঁ। এইটো ফৰ্মুলা আমি জানো। আৰু তেনেকুৱা যদি অকল দুটা ডিসটেন্সৰ কথা থাকে আৰু দুটা টাইমৰ কথা থাকে, তেতিয়াহ'লে এনেকুৱাকৈ থাকে, যেনেকৈ আমি অলৰেডি অলপ আগতে কৰা কুৱেশ্যনটোত কৰিছিলোঁ আমি তেনেকৈ। ঠিক তেনেকৈ যদি টাইম সেম থাকে, ধৰি লওক ইয়াতে টাইম যদি সেম থাকে, এই T1 আৰু T2 এই দুটাটো সেমে থাকিব। সো তাৰ জাগাত আমি সিঙ্গল টি লিখি দিওঁ, টুৱাইচ টি হৈ যাব। সো ইয়াৰ পৰা আমি এইটো পাওঁ, এইটোত এক্স আৰু ৱাই আছে দেখিছে। এক্স মানে আপোনাৰ ডিসটেন্স ডিভাইডেড বাই টাইম, ডেট মিনছ স্পীড। এইটো এটা স্পীডটো দেখুওৱা গৈছে, আৰু নেক্সট স্পীডটো কি আছিল D2 ডিভাইডেড বাই টাইম, ইয়াতে একে আছে। সো এইটো, সো ইয়াতে আমাৰ এক্স আৰু ৱাই পাই গৈছোঁ এই দুটা। সো এক্স প্লাছ ৱাই ডিভাইডেড বাই 2 কৰিলে হৈ যায় যেতিয়া সেম টাইম থাকে। টাইম সেম থাকিলে আমি এইটো দি ওলাব পাৰোঁ, এইটো ফৰ্মুলা দি। কিন্তু আমি যেতিয়া ডিসটেন্স সেম থাকে তেতিয়া আমাৰ এইটো ফৰ্মুলা দৰকাৰ পৰে। সো এই ফৰ্মুলাটো আহিল কেনেকৈ আমি পিছত ডিসকাস কৰিম, কিন্তু এই ফৰ্মুলাটো বৰ্তমানৰ কাৰণে মনত ৰাখি থৈ দিব। যেতিয়া অকল দুটা বস্তুৰ ওপৰত থাকে তেতিয়াহ'লে এনেকুৱা, যদি তিনিটা বস্তুৰ ওপৰত থাকে বা তিনিটা ডিসটেন্স দিয়া থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা চাব লাগিব। সো তলত এটা কুৱেশ্চন দিয়া আছে, প্ৰথমতে টাইমৰ কুৱেশ্চনটো চাওক। সেম টাইমৰ যেতিয়া হয়, সো কুৱেশ্চন কি দিয়া আছে, এ কাৰ ৰানছ ফৰ 20 minutes with 10 kilometer per hour and for next 20 minutes with 60 kilometer per hour. What is the average speed in the whole journey? So ইয়াতে চাওক, আমাৰ ডিসটেন্স দিয়া নাই, অকল টাইম দিয়া আছে, কিন্তু টাইম দুটাতে সেম দিয়া আছে 20 মিনিট 20 মিনিট। গতিকে ডাইৰেক্ট আমি এইটো পাই যাম এক্স আৰু ৱাই। সো এক্স আৰু ৱাই প্লাছ কৰি কিনে ডিভাইডেড বাই 2 কৰিম। সো এক্স আৰু ৱাই যেতিয়া প্লাছ কৰোঁ আমাৰ 70 আহিব, ডিভাইডেড বাই 2 কৰিলে 35 আহিব। সো 35 কিলোমিটাৰ পাৰ আৱাৰটো হ'ল আমাৰ এভাৰেজ স্পীড। সো এনেকৈ আমি সময় একে থাকিলে বা টাইম একে থাকিলে আমি এনেকৈ ওলাব পাৰোঁ। কিন্তু যেতিয়া ডিসটেন্স একে থাকে তেতিয়া আমাৰ এই ফৰ্মুলাটো কামত আহিব। সো ইয়াতে এটা কুৱেশ্চন আছে, চাওক। সেম ডিসটেন্সৰ এ কাৰ ৰানছ ফৰ দ্য ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্নি উইথ 10 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড নেক্সট হাফ অফ দ্য জাৰ্নি উইথ 60 কিলোমিটাৰ পাৰ আৱাৰ। হোৱাট ইজ দ্য এভাৰেজ স্পীড ইন দ্য হোল জাৰ্নি? সো হোল জাৰ্নি ইয়াৰ পৰা ইয়ালৈকে আছে। সো ইয়াতে প্ৰথম জাৰ্নিটোত ধৰি লওক ইয়াতে ডিসটেন্স এইখিনি ডি আছে আৰু ইয়াতে ডি আছে, ইয়াৰ পৰা ইয়ালৈকে এইখিনি ডি আৰু ইয়াৰ পৰা ইয়ালৈকে এইখিনি ডি ডিসটেন্স। সো সেম ডিসটেন্স আছে। সো ফাৰ্ষ্ট হাফ অফ দ্য জাৰ্নি মানে কি, ডিসটেন্সটোৰ আধা। আধা মানে কি, এইখিনি আৰু এইখিনি সেম হ'ব। সো সেম ডিসটেন্স দুটাতে। সো প্ৰথমতে 10 কিলোমিটাৰ পাৰ আৱাৰত যাই আছে, নেক্সটত 60 কিলোমিটাৰ পাৰ আৱাৰত যাই আছে। সো এনেকুৱা ক্ষেত্ৰত আমাৰ ফৰ্মুলা ইয়াতে এক্স পালোঁ, এইটো ৱাই পালোঁ। সো এনেকুৱা ক্ষেত্ৰত 2 into xy আছিলে ডিভাইডেড বাই এক্স প্লাছ ৱাই আছিলে। সো এই ফৰ্মুলাটো কাম দিব। চাওঁ, এইটো সেম কুৱেশ্যনটো আৰু বেলেগ ধৰণেও দিব পাৰে, কেনেকৈ দিয়ে চাওঁ। সেম কুৱেশ্যন, একে নিচিনা কুৱেশ্যন, কিন্তু ইয়াতে কি আছে, ইয়াতে কৈছে কি এ কাৰ গোজ টু এ প্লেচ উইথ 10 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণছ উইথ 60 কিলোমিটাৰ পাৰ আৱাৰ। হোৱাট ইজ দ্য এভাৰেজ স্পীড ইন দ্য হোল জাৰ্নি? সো ইয়াতেও সেই 10 কিলোমিটাৰ পাৰ আৱাৰ দিছে আৰু 60 কিলোমিটাৰ পাৰ আৱাৰত ৰিটাৰ্ণ কৰিছে। সো আমি কি দেখা পালোঁ, ডিষ্টেন্সটোতো সেমেই থাকিব, সেম ডিষ্টেন্সতে যাব আৰু সেম ডিষ্টেন্সতে আহিব। সো এনেকুৱা ধৰণেও দিব পাৰে। কেতিয়াবা এনেকুৱা দিব পাৰে যে এনেকুৱা সমান ডিষ্টেন্সত গৈছে, আৰু কেতিয়াবা দিব পাৰে যে ৰিটাৰ্ণ জাৰ্নি। সো ৰিটাৰ্ণ জাৰ্নিটোতো সেম ডিষ্টেন্সে যাব। সো এইটোত মনত ৰাখিব এই বস্তুটো।
সো ইয়াতেও ডিষ্টেঞ্চ সেম, সো ইয়াতেও এই এভাৰেজ স্পীড এনেকৈ ওলাব পাৰি। কিন্তু এই বস্তুটো আহিল কেনেকৈ, এই ফৰ্মুলাটো আহিল কেনেকৈ? সো সেইটো চাবৰ কাৰণে আমি প্ৰথমতে এটা কথা মনত ৰাখিম যে প্ৰথমতে টাইম আমাৰ যিমান লাগিলে t1 আৰু ছেকেণ্ডত টাইম যিমান লাগিলে ৰিটাৰ্ণ কৰোঁতে t2, সো এই দুটা প্লাছ কৰোঁতে আমি টোটেল টাইম t লাগিলে। সো ইয়াক আমি যদি চিম্প্লিফাই কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে আহিব ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড। সো ইয়াতে ডিষ্টেঞ্চ আমাৰ কি আছিলে d ডিভাইডেড বাই স্পীড কিমান আছিলে আমাৰ x। সো x ধৰিলোঁ, x মানে ইয়াতে 10 কিলোমিটাৰ আছে, এইটোক আমি x ধৰি ল'লোঁ, আৰু ইয়াতে 60 কিলোমিটাৰ যোনটো আছে এইটো আমি y ধৰি ল'লোঁ ফৰ্মুলাটো বুজাবৰ কাৰণে। ইয়াতেও সেম ডিষ্টেঞ্চ গৈছে, সো y, আৰু এই দুটা ডিষ্টেঞ্চ মিলি টোটেল ডিষ্টেঞ্চ কিমান আহিছে টুৱাইচ d ডিভাইডেড বাই s। এইটো হ'ল আমাৰ এভাৰেজ স্পীড sটো। সো আমি কেনেকৈ ওলাব পাৰোঁ এইটো? এতিয়া d ইনটু x প্লাছ y আহিব, এতিয়া টুৱাইচ d বাই s। সো d d কেঞ্চেল হ'ব, আৰু ইয়াতে যদি s ওলাব যাওঁ তেতিয়া আমাৰ 2xy x প্লাছ y এইটো আহে। সো এনেকৈ আমাৰ আনিব পাৰোঁ এইটো। সো এইবিলাক কুৱেশ্যনত য'ত টাইমো দিয়া নাই ডিষ্টেঞ্চো দিয়া নাই, কেৱল দুটা স্পীড দি থৈ দিছে আৰু ছেম ডিষ্টেঞ্চ বুলি কোৱা আছে, সো তেনেকুৱা ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰোঁ। আটাইতকৈ ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো স্পীডৰ ভিতৰত। তো ইয়াতে আমি কি পাম? 2 ইনটু xy মানে 10 ইনটু 60, আগৰটোৰ নিচিনাই, ডিভাইডেড বাই 10 প্লাছ 60 হ'লে 70, সো আগৰ নিচিনাই আহিব। সো এতিয়া কেইটামান প্ৰব্লেমছ এণ্ড চলিউশ্যন আৰম্ভ কৰোঁ। সো প্ৰথম কুৱেশ্যনটো চাওঁ। এ কাৰ কভাৰ্ছ এ চাৰ্টেন ডিষ্টেঞ্চ গোয়িং এট এ স্পীড অফ 40 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণছ টু দ্য ষ্টাৰ্টিং পইণ্ট এট এ স্পীড অফ 60 কিলোমিটাৰ পাৰ আৱাৰ। সো 40 কিলোমিটাৰ পাৰ আৱাৰত গৈছে আৰু ৰিটাৰ্ণ কৰিছে 60 কিলোমিটাৰ পাৰ আৱাৰ। x আৰু y আমি পাই আছোঁ, সো ইয়াতে ফৰ্মুলা হিচাপত বহাই দিলে হ'ল। সো কি আছিলে ফৰ্মুলা? 2 ইনটু xy x প্লাছ y, সো 2 ইনটু 40 ইনটু 60 ডিভাইডেড বাই 40 প্লাছ 60। সো এইটো যদি চিম্প্লিফাই কৰিব যাওঁ তলত 100 আহিব, ওপৰত 2 ইনটু 40 ইনটু 60 48 আহিব, 48 কিলোমিটাৰ পাৰ আৱাৰ আহিব। সো এইটো আমাৰ এনচাৰ হ'ব। সো অপশ্যন বি আমাৰ এনচাৰ। নেক্সট কুৱেশ্যনলৈকে যাওঁ। এ কাৰ ট্ৰেভেলছ দ্য ফাৰ্ষ্ট 1/3 অফ এ চাৰ্টেন ডিষ্টেঞ্চ উইথ এ স্পীড অফ 10 কিলোমিটাৰ পাৰ আৱাৰ। সো ফাৰ্ষ্ট 1/3, এইটো 1/3 অফ দ্য ডিষ্টেঞ্চ, আমাৰ যিমান টোটেল ডিষ্টেঞ্চ আছে তাৰে 1/3। এইখিনি আমাৰ গৈছে 10 কিলোমিটাৰ পাৰ আৱাৰ এইটো স্পীডত। সো নেক্সট 1/3 কিমানত গৈছে? 20 কিলোমিটাৰ পাৰ আৱাৰত। তাৰ নেক্সট 1/3 কিমানত গৈছে? 60 কিলোমিটাৰ পাৰ আৱাৰত। এই গোটেইকেইটা 1/3 মিলি টোটেল ডিষ্টেঞ্চ আমাৰ কিমান আহিলে? টোটেল ডিষ্টেঞ্চ আমাৰ দি আহিলে। সো আমি কি গম পালোঁ যে এইটো ডিষ্টেঞ্চ আৰু এইটো ডিষ্টেঞ্চ গোটেইকেইটা ডিষ্টেঞ্চ ছেম হয়। সো এনেকুৱা তিনিটা পাৰ্টত যদি ডিষ্টেঞ্চ ছেম থাকে তেতিয়াহ'লে আমাৰ ফৰ্মুলা কি আছিলে? এইটো ফৰ্মুলা আছিলে, চাই লওক এইটো ফৰ্মুলা। সো এইটো ফৰ্মুলা আমি ইউজ কৰিম এতিয়া। সো ফৰ্মুলা কি আছিলে? 3 ইনটু x ইনটু y ইনটু z, আৰু তলত xy প্লাছ yz প্লাছ zx। সো এইটো যদি কৰিব যাওঁ 3 ইনটু x কিমান আছিলে? 10, y 20 আৰু z 60, আৰু তলত আমাৰ কি আহিব? 10 ইনটু 20 প্লাছ 20 ইনটু 60 প্লাছ 60 ইনটু 10। সো আমাৰ এনচাৰ আহিব 18 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ব আমাৰ এনচাৰ। সো অপশ্যন এ আমাৰ এনচাৰ হ'ব। সো এনেকৈ তিনিটা পাৰ্ট যদি ছেম ডিষ্টেঞ্চ থাকে এনেকুৱা ফৰ্মুলা দি কৰা যায়। নেক্সট কুৱেশ্যন চাওঁ আমি। এ পাৰ্চন ট্ৰেভেলছ ফ্ৰম এ টু বি এট এ স্পীড অফ 40 কিলোমিটাৰ পাৰ আৱাৰ। সো এৰ পৰা বিলৈকে স্পীড আছিলে 40 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণছ বাই ইনক্ৰিজিং হি স্পীড বাই 50%। সো 50% কাৰ 50% বঢ়াইছে? 40 কিলোমিটাৰ পাৰ আৱাৰৰ 50%। সো 40 কিলোমিটাৰ পাৰ আৱাৰৰ 50% মানে হ'ল আধা হ'লে কিমান হ'ব? 20 কিলোমিটাৰ পাৰ আৱাৰ। সো 20 কিলোমিটাৰ পাৰ আৱাৰ বঢ়াইছে কাৰ পৰা? 40ৰ পৰা। সো আমাৰ কিমান আহিব নেক্সট? এইটো 60 কিলোমিটাৰ পাৰ আৱাৰ আহিব। সো যিহেতু 50% স্পীড বঢ়াইছে, সো 50% স্পীড বঢ়োৱা মানে 20 কিলোমিটাৰ পাৰ আৱাৰ বঢ়াইছে। সো ইয়াতো আমি ছেম ডিষ্টেঞ্চ পাইছোঁ আৰু দুটা স্পীড পাই গৈছোঁ x আৰু y। সো ইয়াতেও আমি যদি 2 ইনটু xy এইটো ফৰ্মুলা হিচাপত কৰিব যাওঁ এভাৰেজ স্পীড ওলাই যাব, আৰু এইটো হিচাপত আমি যদি ল'ব যাওঁ 48 কিলোমিটাৰ পাৰ আৱাৰ আহে। আগতে ওলাইছোঁ এনেকুৱা 48 কিলোমিটাৰ পাৰ আৱাৰ আহে। সো আমাৰ অপশ্যন এ হ'ব এনচাৰ। নেক্সট কুৱেশ্যন চাওঁ।
A man goes to his office from his house at a speed of 60 km per hour and returns at a speed of 2 km per hour. So ইয়াতেও দি দিছে ৰিটাৰ্ণ কৰিছে so same distance হ'ব so ইয়াতে 6 km per hour দি আছে আৰু ৰিটাৰ্ণ কৰিছে 2 km per hour. If he takes 3 hours in going and coming, so total আমাৰ টাইমটো কিমান দি আছে 3 hours. The distance between the house and the school is, so distance ওলাব দিছে আমাৰ. So যেহেতু distance ওলাব দিছে আমি ডিষ্টেন্সৰ ফৰ্মুলা জানো s into t. s মানে আমাৰ এভাৰেজ স্পীড, so এভাৰেজ স্পীডটো আমি ওলাব লাগিব into t কৰিব লাগিব. so এভাৰেজ স্পীড আমি কেনেকৈ ওলাম s equals to ইয়াৰে স্পীডটো আমি জানোৱে, ইয়াৰ ফৰ্মুলাটো জানোৱে x into y x plus y. so 2 into 6 into 2 আৰু 6 plus 2 কৰিলে ইয়াতে আহিব 8. so আমাৰ 2 আৰু ইয়াতে 3. so আমাৰ এভাৰেজ স্পীড 3 km per hour আহিব আৰু সেই এভাৰেজ স্পীডটো ইয়াতে বহাই দিম তেতিয়া আমাৰ ডিষ্টেন্স পাই যাম 9 km. so ডিষ্টেন্স আমি 9 km পাই গ'লো এনেকৈ. so এনসাৰ আহিব C. নেক্সট কুৱেশ্যন 5. A boy rides his bike for 3 km at 15 km per hour. so ইয়াতে 15 km per hourত 3 km গৈছে from home to gym. হোমৰ পৰা জিমলৈকে 3 km আৰু 15 km per hour স্পীডত গৈছে. while coming back to home he has taken 18 minutes. যেতিয়া ঘূৰি আহিছে that means distance আকৌ same 3 km থাকিব. so 18 minutes লাগিছে বুলি কৈছে. 18 minutes লাগিছে যেহেতু আমাৰ সব কিলোমিটাৰ পাৰ আৱাৰত আছে আমি 18 মিনিটক আৱাৰ্ছত উলাই লওঁ আগতে. so ইয়াক যদি আৱাৰ্ছত উলাই ল'ব যাওঁ তেতিয়াহ'লে আমাৰ আহিব 3/10 hours. so আমাৰ এইখিনি টাইম আহিলে কিন্তু ইয়াতে চাওক স্পীড দিয়া নাই. x আমি পাই গৈছো ইয়াতে x আছে 15 km per hour কিন্তু y টো আমাৰ দিয়া নাই. y টো আমি কেনেকৈ ওলাব পাৰো ইয়াতে যেহেতু টাইমটো দিয়া আছে টাইমটো এটো পাই গৈছো আৰু ডিষ্টেন্সটো 3 km হয়. so আমি y স্পীডটো ওলাই ল'ব পাৰিম. কেনেকৈ ওলাই ল'ম ডিষ্টেন্স ডিভাইডেড বাই টাইম কৰিম. so ডিষ্টেন্স আমাৰ 3 km আছে ডিভাইডেড বাই টাইম এটো আহিব 3/10. so এটো যদি ওলাব যাওঁ আমাৰ আহিব 10. so y পাই গলো আমাৰ 10 আৰু x পাই গলো 15. so এনেকৈ আমাৰ এভাৰেজ স্পীডটো ওলাব পাৰিম 2 into 15 into 10 আৰু 15 plus 10 কৰিলে আমাৰ হ'ব 25. so এনেকৈ আমাৰ আহিব 12 km per hour. এটো আমাৰ এভাৰেজ স্পীড আহি গ'ল. so এভাৰেজ স্পীড আমি পাই গলো 12 km per hour. অপচন C আমাৰ এনসাৰ হ'ব. so এনে ধৰণে এভাৰেজ স্পীডৰ কুৱেশ্যনবিলাক আহিব. আমাৰ স্পীড পাৰ্ট 2ৰ ভিডিঅ'বোৰৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 গোটেইবোৰ আই বাটনত দিয়া থাকিব চাই ল'ব. আশা কৰোঁ ভাল পাব আৰু ভাল পালে লাইক কৰিব আৰু সাবস্ক্ৰাইবো কৰিব. সাবস্ক্ৰাইব কৰিলে আমি মোটিভেট হ'ম আগলৈ ভাল ভাল কাম কৰিবলৈ. so thank you.